প্ৰত্যেক বছৰৰ নিচিনাকৈ এইবাৰো ওলালোঁ মেজিৰ তলত শৰাই দিবলৈ আৰু মই মিনি ব্লগটো ৰাস্তাতে আৰম্ভ কৰিলোঁ। আজি যিহেতু বিহু, আপোনালোক সকলোকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আৰু শৰাইখিনি আগবঢ়াই দিলোঁ আৰু মেজিৰ পোহৰে আপোনালোকৰ মনলৈ বহুত বেছি পোহৰ কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ। এইফালে বাৰু অকণমান ৰ'দ ওলাইছে, যিহেতু অকণমান দেৰিও হৈছে বাৰু। গাঁওখন যথেষ্ট ডাঙৰ, সকলো মানুহৰ বাবে ৰখোতে অকণমান দেৰি হৈছে, বাকী একো নাই, সকলোৰে মন ভোগৰ দৰে ভোগ হৈ থাকক। এনেকৈ ৰাতিপুৱা মেজিৰ তাপ লৈ খুবেই ভাল লাগে। এইফালে আকৌ ইহঁতে ফটো তুলি আছে, চাওকচোন প'জ দি আছে পুৰা। মই মানে ফটো তুলি থকা বুলি ভাবিছে, চব প'জ দি আছিলে সিহঁতে। এইফালে মিটিঙো হৈ আছে, তো আমিও এনেকৈ মিটিং শুনি আছোঁ অকণমান। আৰু এইফালে ভোগালী জলপান দিছে, মই এনেকৈ জলপান নাখাওঁ বাৰু, তো ভোগালী বিহু বুলি অকণমান ট্ৰাই কৰোঁ। আৰু দৈটো চাওকচোন ইমান বেছি ধুনীয়া, তাতে দিছে কুঁহিয়াৰৰ মিঠাইটো, খাবলৈ বহুত বেছি টেষ্টি হ'ব যেন লাগিছে আৰু খাই পিনে বহুত বেছি ভালো লাগিছে। তো আজিলৈ বাই বাই, নেক্সট মিনি ভ্লগত লগ পাম।